চেনি 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 মাই বহুত দিন চেনি খোৱা নাই দাইতেৰ দোকানত চেনি আনি বগল মোকে চেনি নিদিয়ে ভাই কিয় জানো দাইতে মোকে এনেকুৱা কৰে দাইতেহে জানে মই কিন্তু নাজানো দেই চেনি চেনি মাই ঐ চেনি চেনি মাই। কোন সেইটো গাছৰ তলত বহি গান গাই থাকা মাথা চাথা উল্টে বাপ্পা মানছো দে তাক কিন্তু বা নতুন গানৰ সৃষ্টি করছি বা গান মাৰি থাকাটো মানে ফেকোহে হয় দূৰৰ পৰাই আকৌ মই ভাবছিলো কোনে এনেকুৱা নতুন গানৰ সৃষ্টি কৰি গান গাই আছে গাছৰ তলত বহি মাথা চাথা উল্টে। দাইতে ময়ে দে পিছে ক'ত যাবা আহিলি তই তই দেখো পুৰা সাজোন কাচোন দি আছে ক'ত যা ইমান জলদি। নকবি আৰু ভেকো একফালে ওলাই যাবা আছো ৰ দে আৰু তোক লগ পালো যাতে অলপ তোৰ লগত বহি কথাকে পাতো ন ভেকো। দাইতে বহীটো ললিয়ে ন দাইতে কচোন সঁচা কথা ক'ত যাবা আছিলি তই। নায়ে ভেকো তোক দেখোন মই আগতে কলোৱে এনে অলপ ওলাই আছো ৰ বজাৰ অলপ কৰিব লগা আছে পিছে তই মোক এটা কথা কচোন তই যি নতুন নতুন গানটো যি সৃষ্টি করলি তোৰ কিবা মনত কিবা আছে নেকি প্ৰেম চেম। ইস দাইদে পাহাৰৰ কুলি ৰাস্তাত ধূলি কোনো আপিয়ে মোক নকয় দাইদে ভাল পাওঁ বুলি। বাহ 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 ভেকো মজা ডাইলগ দিছে দে কিন্তু ভেকো তোক পিছে ভাল পাওঁ বুলি কিয় নকয় আপি বিলাকে তইতো কম নহয় বেটা চেনি খাৱাত। ইস দাইদের কথা দাইদেৰ কথা নহয় বাচ্চা মই সঁচা কথাকে কওঁ বুঢ়া মানুহ নহয় তোৰ যি গাৰ্লফ্ৰেণ্ডটো যি আছে তই বাচ্চা তাইক লৈ কিনে ইমান অহংকাৰ নকৰিবি তাই তোক 9টাত গুড নাইট দি ৰাতি 12টা বজাত গেলি কি কৰে জানা বেলেগৰ ইনবক্সত নিচুকনি গীত গাই থাকে গম পাইছা নে বাচা। দাইতে 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 বুলি কৈছো মই তই এইগিলা কথা কেনেকে গম পালি দাইতে দাইতে। কেনেকে কৈছে ভেকো তোৰ কিবা বেমাৰ চেমাৰ উঠছে নেকি কেনেকে খং কৰিছে ভেকো। দাইতে নহয় আজি তোক মই আজি আলাসৰ লাডু খুৱাম আলাসৰ লাডু তই মোৰ মাথা গৰম কৰি দিছা মোৰ চুলি থিয় হৈ গেছি তোৰ কথা শুনা পাই মোৰ গাৰ্লফ্ৰেণ্ডে 12টাত গেলে বেলেগৰ লগত নিচুকনি গীত গাই থকা বুলি তই কেনেকে গম পালি দাইতে আজি তই কবাই লাগব প্ৰমাণ দিবাই লাগব তই দাইতে নহলে তোক মই ইয়াৰ পৰা যাবা নাদাও দাইতে দাইতে দাইতে। ভেকো বাবা তই এনেকে কিয় খং কৰিছে বাবা আৰু তই যে মোক কলি আলাসৰ লাডু খুৱাবি বুলি আলাসৰ লাডুটো খাই কেনে লাগে বাবা। দাইতে তই এনেই বুঢ়ো আছা ন আজি গেলি তই গম নাপালি আলাসৰ লাডু কি বস্তু। আলাসৰ লাডু এনেকুৱা এটা লাডু এই লাডুটো খালি কেতিয়াও হজম নহয় দাইতে। হেল্ল' হেল্ল' শুনা পাইছানে বুটলে আসোন এই আমাৰ ভেকুৱে আলাসৰ লাডু দি আছে সেই লাডু খালি বোলে হজম নহয় বোলে লৈ যাবি 3টামান তই। দাইতে তই কি মানুহ বে তই আলাসৰ লাডু নিবাক গেলি মানুহক মাতছে তোৰ কথা শুনলি চালা মানুহগিলা পগলা হব ভাল মানুহ পগলা হব পগলা মানুহ ভাল হব দাইতে তোৰ কথা শুনলি তই জমেছে তামান জমেছে দাইতে। বুঢ়া মানুহৰ কথা কিবা কথাটো নাজানিবও পাৰো ভাই কিবা যদি ভুল হব পাৰে এটা কথা নহয় মই পাহৰিয়ে গৈছিলো মই দেখোন বজাৰ কৰিব যাবা আছিলো এনেকে যদি মই তোৰ লগত যদি এনেকে কথা পাতি থাকো সেইপিনে চৰুত একো ৰান্ধিবই নোৱাৰবো মই যাওঁ দে।
চালা বুঢ়াও গুচি গেল। বুঢ়াক মই এনেকে বুদ্ধি কৰি ৰাখছিলো বুঢ়াই বুঢ়ীৰ গালি শাক বুলি, কিন্তু নাই, বুঢ়াই লাষ্টত যাই গুচি গেল। আৰু বুঢ়াক কিন্তু দে যি কি নহওক, বুঢ়াক বেল বনাইছো মই অলপমান। আলাসৰ লাডু আৰু এনেকে পাই নে তাকিন তাকিন তা মজা। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে মোৰ দৰে আপোনালোকে নাচি ভিডিঅ'টোৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ৰিম্পিয়াছ কাৰ্টুন চেনেলটো আগুৱাই যোৱাত সহায় কৰক। জয় আই অসম।